আজি মই ব্লগ বনাব লাগিছোঁ মানে কি সদায় মই ব্লগ বনাওঁ বুলি ভাবোঁ ৰাতিপুৱা উঠোঁ কিন্তু ব্লগ বনোৱা নহয় মানে কি সদায় এনে যায় আজি মই ব্লগ বনাওঁ এতিয়া বৰ্তমান ৰাতিপুৱা বাজি 9:30 মই উঠিলোঁ শুই এতিয়াৰ পৰা ব্লগটো আৰম্ভ হ'ব খাছ বেছি একো দেখিবলৈ নাপায় এই ব্লগত মানে লকডাউন চলি আছে বাহিৰতো যাব নোৱাৰোঁ একো দেখাব নোৱাৰোঁ মই দিনটোত যি কৰোঁ সেইখিনি দেখিবলৈ পাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে কৰাৰ আগতে আপোনালোক এটা কথা কৈ ল'ব বিচাৰিছোঁ যে কোনেও বাহিৰত নাযাব ঘৰতে থাকক ছেফ থাকক ষ্টে হোম ষ্টে ছেফ আৰু অতি লাগতিয়াল বস্তু লগা হ'লে বাহিৰত ওলাই যাব এনে ওলাই নাযাব কৰোণা ভাইৰাছক আমি তেতিয়াই হৰাব পাৰিম যেতিয়া আমি ঘৰৰ ভিতৰত সোমাই থাকিম নিজকে সুৰক্ষিত ৰাখিব পাৰিম ইয়াৰ আগতে মই চাংচাৰিৰ ফালে গৈছিলোঁ অলপ চাংচাৰি গৌৰীপুৰৰ ফালে গৈছিলোঁ সেই ভিডিঅ' ক্লিপকেইটা মই দিব পৰা নাই এইটো ভিডিঅ'ৰ লাষ্টৰ ফালে সেইখিনি ভিডিঅ' থাকিব আপোনালোকে চাই লওক একেলগে মিক্স কৰি দিছোঁ ভিডিঅ'টো চাই ল'ব মই বাহিৰত যোৱা নাই ঘৰতে আছোঁ চ' আপোনালোকে ভাবিব পাৰে যে মই বাহিৰত যাই কিনে ভিডিঅ' বনাই আছোঁ নহয় মই ঘৰতে আছোঁ সেইকেইটা ভিডিঅ' মই আগতে গৈছিলোঁ মই ভিডিঅ'টো চাই লওক এয়া মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট চাহ হালোৱা আৰু ৰুটি উঠিলোঁ ব্ৰেকফাষ্ট কৰিলোঁ ব'লক অলপমান বাহিৰৰ পৰা আহিব চেষ্টা কৰোঁ বাহিৰত কিবা দেখাব চেষ্টা কৰোঁ বাহিৰত দেখাব পাৰোঁ দেখালোঁ নহ'লে ঘৰৰ ভিতৰতে থাকিব লাগিব ব'লকচোন বাহিৰৰ পৰা আহোঁ একবাৰ এয়া আমাৰ ঘৰৰ কাষত আম লাগিছে সৰু সৰু আছে অলপমান ডাঙৰ হ'লে আৰু খাব পাৰিম এতিয়া খাব পৰা হোৱা নাই চাওক ৰাস্তাত মানুহ নাই এটাও মানুহ নাই চব ঘৰে ঘৰে আছে কেতিয়াবা এটা দুটা ওলাই কিবা বজাৰ চজাৰ কৰিব চব্জি বজাৰ কৰিব ওলাই এনে মানুহ নাই এটাও এইখন গাড়ী চাওক পৰি একদম জংঘলে ধৰি গৈছে চাওক আগৰ ফালে চাওক পূৰা জংঘল মামৰি খাই গৈছে কোনো গাড়ীখন নিব নাহে এনেকৈ পৰি আছে কিমান দিনৰ পৰা বলকচোন মানে আগৰ ফালৰ পৰা আহোঁ চাই আহোঁ মানুহ চানুহ ভিৰ কেনেকুৱা আপোনালোকক কিবা দেখাব পাৰোঁ নেকি চাওঁ বলক নাই মানুহ এটাও মানুহ নাই এই আগৰ কেইটামানে ঠেলাত চব্জি বিকিব চব্জি কিনি আছে ইটো ৰাস্তাত দিনতে মানুহ অহা যোৱা হৈ থাকে গাড়ী অহা যোৱা হৈ থাকে আজি মানুহেই নাই গাড়ীয়ে নাই এইটো বিল্ডিং নতুনকৈ বনাই আছে কমপ্লিট হোৱা নাই লকডাউনৰ কাৰণে বন্ধ হৈ আছে কাম
যদি এইখিনিলৈকে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।